সারপ্রাইজ হ্যাপি বার্থডে আমার বার্থডে উইশ করা আইতো আমার হাত মিলোৱা নহয় বকমাছ ইমান বকমাছ আমাৰ কাৰণে বেলেগলে নিজৰ লগত ধেমালি কৰকে বাৰ্থডে মামনৰ কাৰণে স্পেশাল নেকি সো এয়া পুৰা উলিয়াই লৈছো আৰু বেলুন ফুকাই আছো একদম অৱস্থা বেয়া হৈ গৈছে চাওক না বাপৰে ইমান মৰম একদম সব আনি থৈ দিছে তো তাৰ কাৰণে মামনিৰ কাৰণে ধুনীয়াকৈ সাৰপ্ৰাইজ আছে আজি তো মই এইখিনি কৰি লওঁ ধুনুই যেটো আশা কৰিছে ধুনুৰ কাৰণে কৰি আছো আৰু তাৰ হিয়াৰ আজি কৰিব মন গৈছে আজি 11 বছৰ মূৰত কিবা তাৰ এইবাৰ মন গ'ল নাজানো আৰু গতিকে এইখিনি মই কৰি আছো এনেকৈ কৰি লওঁ আৰু একদম লাষ্টত আপোনালোকক দেখাই আছো কেনেকৈ ডেকোৰেশ্যন কৰোঁ ইমান হেভি নকৰোঁ চিম্পলে কৰিম বাট দেখাম আপোনালোকক আৰু চাই থাকিব হে গাইজ কি খবৰ সকলোৰে আই সকলোৰে খবৰ ভাল চলি আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই আছো ঘৰত মানে মোৰ ঘৰত আছো আৰু আজি হ'ল দেখিছে মানে এনেকৈ সাজি আছো আৰু ঘৰতে সাজি থকা কাৰণ আছে থাম্বনেল আৰু টাইটেল চাইছে গম পাইছে আপোনালোকে ইয়েছ আজি বাৰ্থডে আছে বাৰ্থডে পাৰ্টি হয় মামনিৰ তো মামনি কোন হয় আপোনালোকে জানি আছে ন গতিকে মামনিৰ বাৰ্থডে আজি আমাৰ ইয়াতে পাতিছো আৰু তাইৰ এইটো লাইফত ফাৰ্ষ্ট টাইম তাইৰ কাৰণে এইটো সাৰপ্ৰাইজ প্লেনিং কৰিছো তো ধুনু মই আমি গোটেইকেইটা আমাৰ ফেমিলিটো মিলি কিনে তাইৰ কাৰণে সাৰপ্ৰাইজ প্লেনিং কৰিছো আৰু এইটো লাইফত তাইৰ জীৱনত এইটো ফাৰ্ষ্ট তাইৰ কাৰণে এইটো বহুত ডাঙৰ বাৰ্থডে হ'ব কাৰণ তাই এনেকুৱা সাৰপ্ৰাইজ তাই কেতিয়াও পোৱা নাছিলে আৰু পোৱা নাই আৰু আজি তাইৰ কাৰণে ফাৰ্ষ্ট এইটো সাৰপ্ৰাইজ হ'ব ইমান ধুনীয়া কৰি মই সজাইছো কেক চেক আনি পুৰা ৰেডি কৰি থৈ দিছো আপোনালোকক দেখাই আছো ৰ'বক So guys, মামনিয়ত আহি আছে ধুনীয়া কৰি লাইট অফ কৰি দিছো একদম একেবাৰে আৰু মই ৰখি আছো দৰজাৰ ওচৰতে সাৰপ্ৰাইজ এয়া আমাৰ বাৰ্থডে গাৰ্ল আহি গ'ল মই দিকৰি হাছিলো কেনে খবৰ তো হেপি বাৰ্থডে থ্যাংক ইউ ওয়েলকাম আমাৰ বাৰ্থডে এইটো নহয় আমাৰ বাৰ্থডে এইটো হেপি বাৰ্থডে আমার বাৰ্থডে উইশ কৰা এইটো আমাৰ হাত মিলোৱা নহয় একচুয়ালি তো পুৰা মন্দিৰৰ পৰা আহি গ'ল একদম আমাৰ বাৰ্থডে গাৰ্ল পুৰা কেনে আজি মজা হ্যাঁ মজা তো এয়া চোৱা কেনেকুৱা লাগিছে কোৱা চোৱা এয়া তোমাৰ কাৰণে স্পেচিয়েল লিষ্টটো কাক দিম অবভিয়াসলি মোক কাৰণ মই কষ্ট কৰিছো ইয়েস বেমাৰীৰ দেখিছে পুৰা একদম জাগাত কথা কৈছে বেমাৰী হোৱাৰ পিছত এইখিনি কৰিছো দেখিছে তো কোন এনেকুৱা ননদ ক'ত পাবা এইখিনি কৰিছে বিয়া হোৱাৰ পিছত বিয়া হৈ আহি এইবিলাক কৰিছে দেখিছা থেংক ইউ তো বনতা হে থেংক ইউ আনা মানুহটো যোনে নহওক কিয় কষ্ট কৰিছো মই বেলুন ফুকাই মোৰ হৃদযন্ত্ৰ अरे कहना क्या चाहते हो কি হৈ গৈছে হৃদযন্ত্ৰ মোৰ ৰখি নাজানলো বাৰু মোৰ হৃদযন্ত্ৰ কষ্ট পাইছে তাৰমানে হৃদযন্ত্ৰই মোৰ হেপি লাইটটো দি আছো ভাবি আছো মই তাক কৈ আছো তোমাৰ এখন লাইট কি বেয়া হৈছে নেকি মানে পোহৰটো য়েল্লো আহি আছে বাহিৰত সি একবাৰ দিয়া নাই চাকিৰ পোহৰটো নাযায় বাহিৰটো চেম হৈ আছে তো লাইট অফ কৰি অকল এইটো লাইট দি থৈ দিছো মানে কিমান কৈছিল মই আহা বুলি হি অফিচৰ চাবি হেপিনেছ ছোৱালীৰ গাইজ বাৰ্থডে গাৰ্লত অলপ প্ৰেংক কৰিলো মানে কেক আনা নাই বুলি কৈছো কেকটো বিচনাত সোমাই থৈ দিছিলো এতিয়া কেকটো ওলালো তাই মই বোলো আহি কিনে ধুনীয়া কেকটো ওলাই লৈছে তাইক ছাৰপ্ৰাইজ দিম আৰু সেইটো দুটা ছাৰপ্ৰাইজ হ'ব বা তাই পটক কৰি ধুম কৰি আহি ওলাইছে কেনেকুৱা মানে কিয় আহি ওলাইছে পটক কৰি কিয় আহি ওলাইছে কচোন চেৱে খাবা মই উঠবাই আছিলো চেৱে খাবা নেকি কোনে বনাব চেৱে মই বেমাৰী হৈছো বৰ্তমান মুখে বনাই খুৱাব লাগে গম পাইছা আনবক্সিং হৈ গ'ল বাৰ্থডে কেক ধুনীয়াকে চকলেট কেক আনছা চকলেট কেক তই চকলেট খাই ভাল পাওঁ চকলেট কেক আনছা নেকি চকলেট কেক লৈ আহিছে নে কষ্ট কৰিছো মই মোৰ কাৰণে একচুৱেলি ভেনিলা ফ্লেভাৰৰ কেকটো লৈ আহিব লাগে চকলেট কেক লৈ আহিছে So our birthday girl cake katibo ready pura ekdom ready
আজি অনুভৱটো কোৱাচোন কেনেকুৱা লাগিছে এই হাঁহি থাকে কিমান যাবলৈ কিবা হাঁহি থাকেচোন অনুভৱ মজা স্পেচিয়েল ফিলিং একদম তো এই স্পেচিয়েল ক্ৰেডিটটো মানে ধুনু আৰু মোৰ তাতে আহি আছে গম পাইছা না কিমান মাহ আগৰ পৰা প্লেনিং কৰিছে প্লেনিংটো মন নাই বাৰু ধুনুৰে প্লেনিং এইটো সি মোক মেছেজ দি কৈ আছিল আৰু মানে আৰু এইবিলাক চব অৰ্ডাৰ দিওঁতে সি মোক সুধি সুধি চবখিনি অৰ্ডাৰ দিছে কৰিছে চবখিনি কৰিছে এইটো নুপুতিলে মায়ে কেক মুখত লৈ গ'লে কথা ক'ব পৰা নাই মাৰিছা নেকি তুমি বেলুন আৰু এইবিলাক গুচাই আছে আৰু ইয়াত লাগি আছে এইবিলাক স্পাৰ্কেল বল পৰিছে যে ইয়াতে এইবিলাক বাচি আছে বাচি থাকে এতিয়া যুদ্ধ কৰে কি আছিল গানটো কি দাদা তুমি কি কৰি আছা কি তুমি চোন গাইছে বেলুনটো লৈ কেনে কি কৰি আছে মোৰ লগত বাৰ্থডে কাবাৰ যুদ্ধ কাবাৰ হা মোৰ লগত যুদ্ধ নকৰিবা হাৰি যাবা মোৰ যুদ্ধ কৰিলে গম পাইছা যুদ্ধ নকৰোহে কৰিলে হাৰি যাবা ভীম ভীম নকৰিবা ভীমৰ আগত হাৰ মোৰ ভাঙি দিম গদাৰ কোবত ঘৰবোৰ ভাঙি দিম গদাৰ কোবত কুবে দিম মাক এই ৰবা এইবিলাক দিলে আৰু মানুহে আৰু বেয়াকে কব আৰু কবাত এইবিলাক চাইছে এনে মানুহে বেয়াকে কোৱা হৈছে গম পাইছানে আমাৰ মানুহে ফাল্টু বুজি নোপোৱা হৈছে আজিৰ দিনত ধেমালি বুজি নাপায় মানুহে কি কবা সেইকাৰণে ধেমালি কৰা এতিয়া আমি এৰি দিব লাগিব গম পাইছানে কি কাবাৰ কাৰণে বেলেগলৈ নিজৰ লগত ধেমালি কৰা কিয় সেয়েতো মানুহৰ কাৰণে এৰি দিব লাগিব এতিয়া ধেমালি কৰাও আমি খাবলৈ ক'ব নাপায় বাৰ্থডে কেক খাব লাগে খুৱাই দিয়া সেই মোৰ জোঠা নাখায় সি কেনে খাই দিয়া এতিয়া মানুহে কব খাব নোপোৱা বুলি খাব পোৱা হয় নে নোপোৱা মই জানো নহয় খাই ভাল লাগে তো এতিয়া এইটো আমনি আমাৰ ফালৰ পৰা গিফ্ট হে গিফ্ট পাইছে নেকি মই গিফ্ট আনছে আনা নাই বুলি কৈ আছে দেখিছা তুমি কৰ পৰা গিফ্ট কিনিলা তুমি মোক কাম আছে বুলি কৈ এহে ৰেডি কৰিছিলা ধুনীয়া গিফ্ট আনিছে বাপৰে বাপ চকলেট হয় এটা এনেকুৱা গল্ডেনো পাই না সেইটো মই চাইছো দেই গল্ডেনো পাই এনেকুৱা এটা হেপী ভেলেণ্টাইন্স ডে মই ফুলটো লৈয়ে আছো মানে ভেলেণ্টাইন্স ডে আৰু গিফ্ট আৰু বাৰ্থডে গিফ্ট একেলগে তাৰমানে চবখিনি এইটো হ'ল ভেলেণ্টাইন্স ডে এইটো হ'ল বাৰ্থডে গিফ্ট আমাৰ গিফ্টটো চোৱা এতিয়া কেনেকুৱা লাগিছে পচন্দটো মোৰ কিন্তু কালাৰৰ পচন্দটো মোৰ মানে ভিডিঅ' কলৰ যুগ আছে না আজিকালি ভাল লাগছে হা ভাল লাগছে পিন্ধিম নেক্সট টাইম যেতিয়া আহিম বাৰ্থডেৰ কাৰণে নহয় মানে আমাৰ বাৰ্থডেত এতিয়া আমি খাই আছো বাদাম মুংফলি এই মুংফলি খা ৰাহি হো মুংফলি হা বাদাম কাক কয় জানা বাদাম কয় তোমাৰ যিটো এলমণ্ডছটোক বাদাম বুলি কয় আৰু এইটো হ'ল তোমাৰ মুংফলি এতিয়া খাই আছো বাদামক যে বাদাম বুলি নকয় এইটো বাদাম নহয় এইটো মুংফলি হয় বাদাম বুলি কিনি আনি আছো না বাইরের বেরিয়ে নাম কলাম এলমণ্ডটোক তোমাৰ বাদাম বুলি কয় আৰু এইটো মুংফলি হয় এলমণ্ডটো তোমাৰ বাদাম হয় এতিয়া এইবিলাক চব কাম কৰিব ধুনুই আমাৰ এতিয়া চবখিনি কাৰণ দেখিছে মোৰ বেমাৰ হলে মোক চবে কেনেকে ৰাখে দেখিছে একদম পুৰা বহুত বহুত মানে ৰাখিছিল আগতে এতিয়াও নাহে
मूंगफली यस यस अभी मूंगफली खाई आसु अरे भाई किसका है मेरा भाई है ना मार मक तामुल खाबा मात्र तामुल तामुल रस एकदम पूरा मीठा पान मा तामुल मेई है मा तो इपिने माय बनाय আছে পায়স মা কেই লিটার পায়স কেই লিটার গাখীৰৰ পায়স 2.5 লিটাৰ 2.5 লিটাৰ গাখীৰৰ পায়স ইয়া ইপিনে কিয় তাতো গাখীৰ এতো গাখীৰ কিয় পাছল দিবা লাগব না ও ইয়াৰ পৰা দিবা আৰু তাৰ মানে বাপৰে ইমান পায়স বনাবা আজি মামনৰ কাৰণে স্পেশাল নেকি বা ইয়া আমাৰ হাততো কিবা আছে কি হৈছে হাতত মা তা কি হৈছে হাতত আমাৰ এই পুৰা একদম হিৰিয়ালৈকে ফুলি আছে একদম এইবিলাক পুৰা ফুলি আছে এইবিলাক দেখিছেনে তথাপিতো কাম কৰি খুৱাই আছে আৰু মাই এয়াই হ'ল এইবিৰে হ'ল মাক না যিমান কষ্ট কৰি হ'লেও বাচ্চাক খুৱাবই লাগিব কৰি খুৱাবই লাগিব ন মা মই যে বহি বহি খাই আছো এপিনে আমাৰ বাৰ্থডে গাৰ্লক কামত লগাই দিম ধুনীয়া কৰি এয়া এপিনে আটা মাৰা গৈছে তো মাই হাতখনৰ অৱস্থা নাই তো মাই আটা মাৰছে এনেকে মাৰি আধা মাৰা থৈ দিছে কাৰণ মইতো নোৱাৰো নহলে ময়ে মাৰিলো হয় এটা মামনি বেলিব আৰু পুৰিব সো গাইস মই ডাইৰেক্ট আহি গলো বিছনাত মানে কি হল মামনি আহিছে মাক গাটো অলপমান বেয়া লাগিছে মোৰ মামনি আহিছে ন বেছি উপায় নাই আৰু তাইকে কৰিব দিছো মা কিবা ফটো চাই আছে আৰু ধুনক বান্ধি দিলো মামনিয়ে বান্ধি দিলে মই পেকিং কৰিছো তাই বান্ধি কিনে দি দিলে যি বনাইছো বেলে একো বনোৱা নাই আজি বৃহস্পতিবাৰ কাৰণে তো পুৰি বনাইছে তাৰ পিছত ক্ষীৰ বনাইছে আৰু এতিয়া পনীৰ আৰু অকল ভাত বনাব So guys, খানা আহি গল এয়া বাটাৰ পনীৰ মছলা মামনি বনাইছে ও মানে তো কি বস্তু য়ে সালা বুম ডাঙৰে তো কাৱৈ মাছচোন আৰু ইপিনে পায়স মাই বনাইছে পুৰি মাই বনাইছে এইখিনি মামনি বনাইছে তো এতিয়া মই খাই আছো এইবিলাক আমাৰ বাৰ্থডে পাৰ্টি আৰু আজি মামনিৰ বেদলা কাৰণ মামনি এই ৰচোন তোমাৰ বাৰ্থডে তো কিহৰ কাৰণে বৃহস্পতিবাৰে হ'ব পাৰিল ন শুক্ৰবাৰ যদি হলই বা বুধবাৰ যদি হলই মাছ মাংস খাব পাৰিলো হয় না মাংসই খাব পাৰিলো হয় দেখছনে এতিয়া মানে আঞ্জাখন মামনি যিটো এইটো বনাইছে পুৰা মজা বনাইছে একদম তাৰমানে